আজি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। সেয়েহে এইখন মোৰ চাদৰ মেখেলা, এইটো মোৰ জোনবিৰি, এইটো মোৰ সেন্দুৰ টেমা, এইটো ক্ৰীমটো আৰু লৈছোঁ পানীৰ বটল, লগতে লৈছোঁ বহী এখন আৰু কলম এটা। কেতিয়া ক'ত কেনেদৰে প্ৰয়োজন হয় ক'বতো নোৱাৰি, সেয়েহে যাৱতীয় সকলোবোৰ লৈ লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলো কুশলে আছে, ময়ো আছোঁ। আজি আমি গুৱাহাটী ফুৰিবলৈ যাবলৈ ওলাইছোঁ। পংকজ ভাইটিও পাই গ'লহি গুৱাহাটীত যাবলৈ। বামুণবাৰীত থকা এয়া চাহ মিঠাই দোকান। চাহ খাবানে? খাম আৰু খুৱাম বাৰু। মোৰ লগত মুন্মি ভণ্টি থাকেই আৰু জ্যোতি বাইদেউ। এয়া সকলোৱে গৰম গৰম চাহ আৰু পপ খাবলৈ লৈছোঁ। আমাক মুন্মি ভণ্টিয়ে খুৱাইছে আৰু যোৱাকালি তাই এটা নতুন মোবাইল লৈছে, তাৰ পাৰ্টি দিছে। চাহ খোৱা হৈ গ'ল, এতিয়া আমি নৈশ বাছৰ বাবে ৰৈ আছোঁ। সকলোৱে একেলগে যাম। আমাৰ যাত্ৰা শুভ হওক, আপোনালোকৰো মংগল হওক। এনেদৰে গৈ আছোঁ টোপনিয়াই টোপনিয়াই। আৰু আমাৰ বাছখন ৰ'লগৈ যোৰহাটৰ কোনোবা এখন নিশা হোটেলত, আৰু মই নামটো নেদেখিলোঁ, কিন্তু আমি ইয়াতে নামিলোঁ খাওঁগৈ বুলি। মুন্মি কি খাবা? মই পনীৰ চব্জি খাম আৰু ৰুটি খাম। গুৱাহাটীতে আহিছে, ইয়াতে খাই লোৱা ভালকৈ দেই। কাৰণ আমি ৰাতিপুৱা গৈ সেইকণ সুবিধা নাপাব পাৰোঁ। পুনৰ যাত্ৰা আৰম্ভ। এয়া ৰাতিপুৱাৰ দোকমোকালিৰ পৰিৱেশ। সুদূৰত সৰু সৰু পাহাৰ আৰু ৰাস্তাৰ দুয়োকাষে সেউজীয়া সেউজীয়া গছ। আমাৰ মুন্মি ভণ্টিয়ে সংগীতত লগাই দিছে দেই, সেইখিনি খুব ভাল লাগিছে। গৈ গৈ পালোগৈ খুব সুন্দৰ এটুকুৰা ঠাই। জেগাটুকুৰাত সোমায়ে একদম মনটো প্ৰশান্তিৰে ভৰি পৰিছে। চাওকচোন, এয়াই হৈছে সোণাপুৰস্থিত দিচাং ভালে ৰিজৰ্ট। ভালে পালেহি। ৰুমত সোমায়েই মুন্মি ভণ্টি আৰু হাচনাই দীঘল দিলেই, কাৰণ সকলোৰে ভাগৰ লাগি আহিছে। ভাগৰ লাগিছে নেকি নিশাটো? আছা দুখন ধৰিছে? নাই ধৰা। দোন মুন্মি কাপোৰ পিন্ধি ভণ্টিয়ে এই দিচাং ৰিজৰ্টত থকা আমাৰ ভগৱানৰ ঘৰত এয়া ধূপ জ্বলাইছে। চাই দিয়া। সকলোৱে একেলগে আহিলোঁ, ইয়াত জিৰণি ল'লোঁ, গা ধুলোঁ, কাপোৰ কানিও সলালোঁ আৰু অকণমান ইয়াতে ফুৰিম, আপোনালোককো দেখুৱাম, ইয়াত খাম। ব'লকচোন আগবাঢ়ি যাওঁ আৰু কি কি দেখা পাওঁ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। ভিডিঅ'টি চাই থাকিব, মৰম দিব। আহক আগবাঢ়ি যাওঁ। নিজৰ কথাটো না মোৰ ধুনীয়া লাগিছে দেই। নিজে নিজে লৈ লোৱা দেই, কাৰ কি পচন্দ। আমি আহিছোঁ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পৰা গুৱাহাটীলৈ। গতিকে নিশা বাছত আহি থাকোঁতে যথেষ্ট ভাগৰ লাগে, আমনি এটাও অনুভৱ হয়। সেয়ে আমি এই সোণাপুৰস্থিত দিচাং ৰিজৰ্টত সোমালোঁ। আহি খুব ভাল লাগিল, ইয়াৰ পৰিৱেশটো খুব সুন্দৰ। পাৰিলে আপোনালোকেও কেতিয়াবা আহি চাবচোন। আৰু মই ইয়াৰ চৌপাশটো দেখুৱাবলৈ আপোনালোকক প্ৰয়াস কৰিছোঁ। নাজানো কিমানখিনি পাৰোঁ, তথাপিও অকণমান হ'লেও আপোনালোকক দেখুৱাম, বিশেষকৈ মোৰ বন্ধু বান্ধৱীসকলক, যিসকলে মোৰ ভিডিঅ' চাই মোক মৰম দিয়ে। ইয়াত ল'ৰা ছোৱালী লৈ আহিব পাৰে, বন্ধুবৰ্গৰ লগত আহিব পাৰে বা নিজৰ সন্তানসকলকো লৈ আহিব পাৰে। এয়া চাওকচোন, ওপৰ মহলাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, আৰু এয়া সম্পূৰ্ণ বিল্ডিংটো। কিমান পাৰোঁ নাজানো, তথাপিও আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। দিচাং ৰিজৰ্ট। নিশাৰ মায়াহনা পৰিৱেশ।
ইয়ালৈ আহিলোঁ, জিৰণি ল'লোঁ, খালোঁ, ফুৰিলোঁ, খুব ভাল লাগিল। আশা কৰিছোঁ ব্লগটি চাই আপোনালোকেও ভাল পাব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, গুড বাই।